দে চলিহাত তলে ব আৰু বাকী কি কৈ হেন্দা একো নাই দৰমাহাটোতো পাই আছো মই দে ময়ো বহ অলপ দে পাত তহঁতৰ মই হাজিৰা ডাকো তই হেন্দটো আহাই নাই নতুন কলম কিনছো দেই কলম কিনে না ৰিফিল কিনছো 3 টকা দি ৰোল নম্বৰ 1 লেখা জনাই দেখোন ঠগা লাগে দোকানী তুই মোক আৰু এটা আছে মোৰ লগত টেনশ্যন নলবি এইটো যাব গৈছো দে তই গেছি ৰোল নম্বৰ 1 কামিন ছাৰ পাত দে সোমাই হেবাকে গেছে এবাকে মাষ্টাৰ এবাকে কি বাপা তই ব্লাউজ পিন্ধিছে নেকি ছাৰ এই লকডাউনত মই দীঘল হৈ গ'ল নাই ছাৰটো হাতা আহি গৈছি আটা চিলাই ল'ব পাৰা ন কি ছিলম ছাৰ আজি ছাৰ কালি লকডাউন দি দিব লকডাউন দিলে আৰু কি কৰিম ছাৰটো তই লকডাউন আগত থাক স্কুল হেৰিটো 22 দিনমান হ'ল তই ইমান কেইদিন ক'ত আছিলি ছাৰ কি ক'ব খোজেতি মোৰ এগলা গতে খোজেছি মোৰ এগলা সেইকাৰণে দাঙি লৈছো প্ৰমাণৰ কাৰণে 20 টকা দি আৰু ড্ৰাম মালা মাতা কিনি ল'ব নোৱাৰা আমাৰ গাঁৱত এগলা পায় নেকি কিবা তেলৰ ড্ৰাম নে মেলৰ ড্ৰাম পায় নেকি এগলা হ'ব দে তই যিখন গাঁও আকৌ নাপায় তাতে গদ্য কি মুৰ্গী কাটে বোলে যা যাব ছাৰ নামেৰবো যা তোৰ লগত কথা খুজি যা তই যা আৰু তই বেগে ব্লাউজ পিন্ধি আহে স্কুল ব্লাউজ পিন্ধি আহে বেগে ব্লাউজ পিন্ধি তই যি ইমান কেইদিন স্কুলকে অহা নাই কিয় কাৰণটো কি লকডাউন স্কুল খোলাৰ দিনা প্ৰথম দিনাই আছিলি তই এইটো মই ভাল বুলি ভাবিছিলো এতিয়া যে তই ইমান কেইদিন অহা নাই চেকাললিকা বেছি আগে ছাৰ কি ক'ব নগেনুৰ মায়াকৰ ধুৱেনি বেয়া তাৰপিছত বাপেকৰ আহুজা নাম তাৰপিছত চলটোৰ বেয়া খাই আহিবহে পৰা নাছিলো এতিয়াহে শেষ হ'ল পুৰো বছৰ আৰু এটা কথা ক'ব লগা আছিলে কচোন কি আছিল তোৰ পিছে আজি মানৱে আপি এটা পলাই আনিছি নহয় তাৰে গাঁৱত খানা দিব খানা দিলে যাবা লাগছিল বেয়া পাব নহ'লে যাওঁ নেকি ধুৱেনি বেয়া খাবা যাই ধুৱেনি বেয়া খাবা যা দাড়ি নকৰো মোৰ দৰে হ'ব এনেকুৱা দাড়ি কথা নাই যাওঁ নে বৈ থাক তই ধুৱেনি খাই আৰু জানা খাবা যা লাৰু কেইটাৰ শাসত জানো তোক তিৰিকেইটাৰ মাজত বাপা হেবাকে যা হেবাকে হেবাকে যা তাত ঠাণ্ডা কি বাপা তুজি ইমান দেৰি কিহৰ কাৰণে চাৰ নকবো সাইনবোৰ্ড দেখছি না তাতে লেখাই আছে আগত স্কুল আছে লাহে লাহে আহিব সেইখন তোৰ কাৰণে নহয় সেইখন গাড়ীৰ মটৰৰ কাৰণে মই নাছিলো নহয় আপুনি শিকাব লাগে এইগিলা অকল একমাহ হেঁতি সেইখনকে শিকি আছে সেইগিলা নৰো বুলি ভাবিছিল নেকি মই জানো তই পাৰা এইগিলা শিকাব লাগে ক'ত কি লেখাই আছে হ'ব দে টকা পাৰা এটা ফটো মাৰা আছে কিয় মাৰা আছে সেইটো ক'ব লাগে না তই চলটো হিচাপে বহুত কথা কয় আৰু এইগিলা কি জাৰি চাৰি কিয় লৈছে কিয় মোৰ পানী বেয়া লাগে মই বেছিকে পাওঁ নহয় জানো ঘৰত কি বটল নাই জাৰিটো লৈ পাইছে কিয় আমি বেছি পানী খাওঁ গম বটল আছে মই নানো জানো তোৰ কথা আজি তাতে মিটিঙত খিচিৰি দিব সেই নিমি আনিছে তই কিয় লাগে তোক কিয় লাগে বান্দাৰ জাৰিটো লৈ যা জাৰিমে খিচিৰি দিবি যা বাপা ৰেষ্টাৰ ল তহঁতৰ মই ৰেডি নে চব ৰোল নম্বৰ 2 ৰোল নম্বৰ 3 প্ৰেজেন্ট স্যার ৰোল নম্বৰ 4 প্ৰেজেন্ট স্যার ৰোল নম্বৰ 5 ইয়েস স্যার ৰোল নম্বৰ 6 এই ছয়টো ক'ত গেলে এই ছয় আগদিনো নাই স্কুল আগদিনো নাই যা আর দিনাই তাক মই বাহিৰত কাণত ধৰাই থৈ দিম আঠুগাৰে কাণত ধৰাই দিম ৰোল নম্বৰ 7 ইয়েস স্যার ৰোল নম্বৰ 8 আছো স্যার ৰোল নম্বৰ 9 উপস্থিত স্যার ৰোল নম্বৰ 10 আছো আটাই দিছান কি দিয়া নাই চাবি কিন্তু ৰোল নম্বৰ 11 আছো স্যার বৈ থাক দে চলি ইয়াত কিতাপ বুলিও আজি তহঁতৰ কিন্তু প্ৰশ্ন সুধিম দেই কিন্তু বহুত কেইদিন পঢ়ালো 2 দিনমান শুদ্ধ আনচাৰ দিব পৰা নাই আজি শুদ্ধ আনচাৰ লাগব কিন্তু নহ'লে মাৰ পৰব দে বাপা তাক ফাৰ্ষ্ট কথা কৈছোন কপাল ফুলৰ বাক্য ৰচনা কও ছাৰ টানকে লাগছি কি টানকে লাগছি মুচা লাগছি মুটা লাগছি ছাৰ অলপ মুচি হয় নেকি অলপ কিয় মুটা গোটাই মুটিয়া
বাকীখিনি কি চৰবত কৰি খাবি হা চৰবত কৰি যা দে বাপা তই কচোন অসমৰ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি কচোন কেঁচাত আপুনি ছটা বেচপে যাব নেকি তই মোক চতাব পাৰিবি হা দে বাপা তই বহ তোৰ গম পাইছি দে তোৰ উজ্জ্বল ভৱিষ্যত কৈছি দে গম পাইছো তই কিমান ডাঙৰ মানুহ হবি পইচা এই ব্লাউজ পিন্ধা তই উঠছোন উঠ বাপা তই উঠছা ব্লাউজ পিন্ধা উঠছো ছাৰ তোক আজি মই বিপৰীত শব্দ সুধো দেচোন সোধক ছাৰ দে কওঁ যোৱা থেংক ইউ ছাৰ ক'ত যা খিচাৰি খাই যাবি ক'ত যা তোক মই বিপৰীত শব্দ সুধছো তোক গুচি যাব দিয়া নাই নহয় মই হয় নেকি হয় কি হয় নেকি গুচি যাবা আছিল মানে কেনেকুৱা জানা ধৰ তই মই যোৱা ক'লো নে তই আহা কবি বুজি পাইছা বুজি পাইছো তোক খাবা ক'লো নে তই নাখাওঁ বুলি কবি ছাৰ মই কেনেকৈ নাখাওঁ বুলি ক'ম বিপৰীত শব্দ উদাহৰণটো দিবা দি বুজি পাইছা নে বুজি পাইছো দে এতিয়া তই কওঁ দিন ৰাতি ৰাতি তাৰে পিছত তোক আৰু সুধৰা মই তই কচোন পোহৰৰ বিপৰীত শব্দ আন্ধাৰ বঢ়িয়া এনচাৰ দিছে আৰু পিছত তই আকৌ যোৱা নোযোৱা বঢ়িয়া তাৰপিছত আৰু তই আকৌ দিন ৰাতিটো সুধছো ন তোক প্ৰথম মোৰো মানে পাহৰি যাব হেৰি কচোন তই খাম নাখাওঁ বঢ়িয়া তই জানা আছে চলি জানা আছে বহুত জানা আছে তই পাহৰিছি দে তই পাৰা আছে বহ নাই মই পাৰা নাই মই নবহো কি কৰিম আৰু মাথা চাথা গৰম হৈ গৈছে মোৰ কি নকৰিম আৰু মাথা চাথা ঠাণ্ডা হৈ গৈছে মোৰ বাপা তই বহে বাপা নবহো তই পিঠি বহ তই কিয় বহিম পিটি বান্দাত তোক বহি বেৰচোন না বহ তই কিয় বহিম এবাৰ খেল তই মাষ্টাৰক খেল কৈছে হা কি তোক বিপদ শব্দ জাগাব বিচাৰি নেকি অ বহি বহি দে মাথা গৰম কৰি দে বাবা বহি কিনে সুধ দে তই কিয় বহিছা থেদি আপনি বহি আছে মই বহি আছো মিলে মিলিকে চলিব লাগে আপনি নাজানে মাষ্টাৰটো হয় থেদি মাষ্টাৰ বেলা কৰি ছাত্ৰ আপনি বহিছে আপনি থে মই থাকিছো তেতিয়া মই দিম আৰু এতিয়া থৈ থাক লগৰ বিচাবি বহি আপনি যে বহিলে মই বহিম থে পাৰিছো না যাওঁ নহয় যা থে তই যাক মাষ্টাৰ বহি এতিয়া তো কি বস্তু সোধা যায় কিবা হতা তোমাৰ ইচ্ছা দে মিলাই মিলিকে বহু দে চল বেলেগ মিলে মিলিকে কেউ আপনি বসে মই বহিম দে প্ৰশ্নটো শুন অসমৰ মুখ্যমন্ত্ৰী কোন অসমৰ মুখ্যমন্ত্ৰী কোনদিনা বা কাগজত আহিলে কথা আছে কথা কি এখন পঢ়িছা মোৰ বেলো এই চশমা জোৰৰ পাৱাৰ কমছি হ'ব দে আপনি নাজানে মই জানো দে মাষ্টাৰটোৱে পইচা কেইটা লৈ আছে পঢ়ি দি চাব শুনি যাব শুনছো শ্ৰী শ্ৰী প্ৰজাপতি নমঃ তই দৰখাস্তটো পঢ়ছে নে ব্যস্তি পঢ়ছে যি পঢ়ো আপনি শুনি যাক বিষয়টো শুনক না পাগলা হৈ যাব ভালকে বহ একদম ভালকে বহ অৰ্ধ ছুটি বিচাৰি আবেদন জানো তাৰিখ ডেছ 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 মই লিখিব নাজানো ফেচ মই হয় সন্মানপূৰ্বক বিনতি নিবেদন এই যে মোৰ একমাত্ৰ পেটৰ বিষ আৰু মূৰৰ বিষ হোৱাৰ সম্ভাৱনা আছে হোৱা নাই হ'ব নাই আছে সম্ভাৱনা বাছা সেই আগতে চিঠি লিখছে তোৰ কম মাল নহয় গাঁৱত বুজাই আছে খাওঁতে পেটৰ বিষ হয় মূৰৰ বিষ হয় মই কি জানো যি আগতে ছুটি লৈ লৈছো মই বেলেগ চলি সেয়ে ছুটি বিচাৰি আবেদন সেয়ে আপোনাৰ ওচৰত সৰল মিনতি আপোনাৰ বিশ্বাসী ছাত্ৰ বিশ্বাস কৰে নে নাজানো মই তোক বিশ্বাস কিয় নকৰে জানো মই তোক বিশ্বাস কৰা ধৰা হ'ব বিশ্বাস কৰা আপোনাৰ বিশ্বাসী ছাত্ৰ সুমন কলিতা শৰ্মা হক দাস তোৰ ইমান গীতা উপাধি কিহৰ কাৰণে কি ক'ব কেইটা আছে গণ ৰ গীতা আছে তিনিটা দে কচোন কিয় তোৰ তিনিটা উপাধি মাৰ তাৰমানে মোৰ তিনিটা দেউতা আপুনি তিনিটা দেউতা কেনেকৈ হয় নকুদাক ছাৰ ফাৰ্ষ্ট কলিতাৰ লগত বেয়া হ'ল কলিতা ঢুকাল তাৰপিছত শৰ্মাৰ লগত বেয়া হ'ল শৰ্মাটো ডিভৰ্চ দিলে এনে হৎসৰ মানুহ মোৰ তাক মাৰিলোঁ হয় আৰু শৰ্মা আৰু এতিয়া দাসৰ লগত চলি আছে দাসৰো অন্তিম অৱস্থা আৰু আপুনি মোৰ দেউতা হ'ব নেকি কি কৈছে তই আৰু এটা উপাধি বাঢ়ি যাব নৰি মোৰ একদম খুজেতি একদম খুজেতি তোৰ মাত্ৰ তোৰ খুজেতি নাছিল এক কষ্ট সোধাতে এতিয়া তোৰ কৰবা খুজেতি না ছাৰ আপুনি কাষত আহিলে মোৰ খুজেতি উঠে মই কাষত আহিলে খুজেতি উঠে তাৰ
খুজেতি যে প্ৰশ্ন যাতা তাৰ খুজেতি এতিয়া খুজেতি নাই তাক খুজি গাঁও তাই মন মাৰি কৈ আছে খুজেতি কি গৈ খুজা লাগিব তাৰ গালা দি ৰহ তোক মই খুজেতি ইচ্ছাই ঠিক কৰিছোঁ তই উল্টো আছোন এই মাথা বাগে থৌ আৰু খুজাছি বহুত খুজাছি মাষ্টাৰে যিটো দিয়ে কওঁ মাথা বাগে থৌ উঠা নাগে তই মাথা বাগে থৌ খুজেতি প্ৰশ্ন তাই খুজেতি তাক খুজেতি কইতা খুজেতি খুজেতি তাক মাথা গরম করে দিছে হাও এইরকম ডায়াবেটিস মূত্র নাহিলে দেখোন বাপ বাপ ইউ কম চলি নহয় পলচি বেগ চেক থৈ কিনে ডায়াবেটিছে ধোৱা ধোৱা দেখছো তাৰ চকুৰ পোৱাৰ কম হৈছে মই ঘৰকে যাওঁ দে ডায়াবেটিস মূত্রই মুচি মুচি গোটাই ফিল্ডখান ভর্তি করে দিছি এক কালির পায়ে বিয়ার মুচতে দিবেন ওরা